Hey guys, welcome back to this new video. তো সকলকে স্বাগতম জনাইছোঁ বি বৰুৱা ভ্লগ চেনেলটোলৈ। আৰু এতিয়া টাইম হৈছে 3টা বজাত যে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, অলপ লেটকৈ ষ্টাৰ্ট কৰিছোঁ। আমাৰ যেতিয়া মই ঘৰত থাকোঁ তেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ নতুনকৈ। আৰু এতিয়া যাবলৈ আছে শিমলুগুৰিলৈ, আৰু শিমলুগুৰিলৈ যাওঁ, বহুত কাম আছে কৰিবলৈ আৰু বস্তু ল'বলৈ আছে। তো ব'লক এতিয়া শিমলুগুৰিলৈ যাওঁ আৰু আপোনালোকক দেখুৱাওঁ শিমলুগুৰি কি কৰোঁ আজি দিনটোত। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এয়া ওলাইছোঁ শিমলুগুৰিলৈ এতিয়া। আৰু এইটো আমাৰ ৰাস্তা ধুনীয়াকৈ পকা কৰি দিলে, মানে ৰাস্তাটো এতিয়া ধুনীয়াকৈ পকা হৈ গ'ল আৰু বিন্দাষ্টম হৈ গ'ল। এতিয়া বাইক চলাই ভাল লাগে। আশা কৰিছোঁ আগৰ ভিডিঅ'টো সকলোৱে চালে, আৰু যিটো মই নতুনকৈ আইফোনৰ ভিডিঅ' দিছিলোঁ, আইফোনৰ ভিডিঅ'টো সকলোৱে চালে আশা কৰিছোঁ। খালি আইফোনৰ ভিডিঅ'টোত এটা প্ৰব্লেম হ'ল যে ভিডিঅ'টোত মানে কিছুমান পাৰ্টছৰ মাত নাহিল মানে এডিটিঙৰ প্ৰব্লেম হ'ল। হয়তো এডিটিঙৰ প্ৰব্লেম হোৱাৰ কাৰণে মাত নাহিল কিছুমান। আৰু এইবাৰ মই এডিটিং কৰোঁতে চেক কৰিব লাগিব ভালকৈ, যাতে একো প্ৰব্লেম নহয়। আমাৰ ঘৰৰ পৰা শিমলুগুৰি 10 কিলোমিটাৰ, আৰু বেছি দিন নালাগে, প্ৰায় 20 মিনিট লাগে। যদি অলপ স্পীডত যাওঁ তেন্তে বেছি দিন নালাগে, 15 মিনিটতো পাই যাওঁগৈ। খালি এতিয়া কেমেৰা ভিউটো কেনেকুৱা আহিছে নাজানো, কাৰণ কেমেৰা একদম ফ্ৰণ্ট লেন্সত বেলি ডাইৰেক্ট পোহৰটো পৰিছে সন্মুখত। তো বেলি পোহৰটো ওলাই থাকিব চাগে। আৰু পূজাকেইদিন ভিডিঅ' বনাম বুলি ভাবিছোঁ, ডেইলি ভিডিঅ' যদি পাৰোঁ বনাম। আমাৰ ওচৰতো পূজা হয়, আমাৰ চৰাইদেউত পূজা হয়, চৰাইদেউ পূজাও দেখাম। লগতে বাকী শিমলুগুৰি, শিৱসাগৰ আৰু য'ত য'ত পাৰোঁ তাত সকলোতে দেখাম পূজা। আৰু মই অহা টাইমটো অলপ দেৰি হ'ল, অলপ সোনকালে আহিম বুলি ভাবিছিলোঁ, কিন্তু ঘৰুৱা অলপ কাম কৰি আছিলোঁ। ঘৰুৱা কাম কৰি থাকোঁতে অলপ দেৰি হৈ গ'ল, তো সেইকাৰণে টাইম মিলাব নোৱাৰিলোঁ। তো এতিয়া যেতিয়া ফ্ৰী পাইছোঁ, 3টা বজাত মই ফ্ৰী হৈ গৈছোঁ ঘৰৰ পৰা। তো 3টা বজাত ওলাই আহিছোঁ ঘৰৰ পৰা। আৰু পিছবেলা সময়ত আহিবলৈ ভাল লাগে, ৰ'দটো কমকৈ থাকে। পালোহি শিমলুগুৰি, কিন্তু শিমলুগুৰি বেছিভাগে দোকান বন্ধ আছে, কাৰণ আজি দেওবাৰ হ'লে দোকান বন্ধ থাকে। শিমলুগুৰি বন্ধ থাকে দেওবাৰ দিনত। মই এতিয়া প্ৰথমে যাব লাগিব ৰাধাৰাণী ক্লথ ষ্ট'ৰ। তো গাইজ এতিয়া আহিছোঁ ম'ম' খাবলৈ। তো এখন ঠেলা এখনতে ৰৈছোঁ ম'ম' খাবলৈ, আৰু এতিয়া ম'ম' খাম ইয়াত। ম'ম' খাই পিনে ঘৰলৈ যাম। তো ইয়াত আহি গ'ল ম'ম' প্লেট। তো এতিয়া ম'ম' খাওঁ। তো আৰু এখন ঠেলাত মই বেছিভাগ ম'ম' খাবলৈ আহোঁ, প্ৰায়ভাগ ম'ম' ইয়াতে খাওঁ মই। এখন খোলাখন দেখাইছোঁ। গাইজ এতিয়া বজাৰ কৰি মেলি আহিলোঁ, অলপ চব্জি বজাৰ কৰিলোঁ, ম'ম' খালোঁ। ম'ম' খাই ভাল লাগিলে, তো সেইকাৰণে এপ্লেট খাম বুলি ভাবিছিলোঁ প্ৰথমতে, কিন্তু 2 প্লেট খাই দিলোঁ। মানে বেছি ভাল লাগিলে সেইকাৰণে 2 প্লেট খাই দিলোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া আন্ধাৰ হৈ গ'ল, সোনকালে ঘৰলৈ যাওঁ। আৰু ঘৰলৈ গৈ পিনে ভিডিঅ' এডিট কৰিব লাগিব। ভিডিঅ'টো এডিট কৰি পিনে আপলোড কৰি দিম, আৰু পাই যাব আপোনালোকে ৰাতিপুৱা।